ভাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশন আমি সবে কৰোঁ গুৰুক স্মৰণ সবে মিলি কৰোঁ হৰিক বন্দন হৰি নামে মুখৰিত শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ খুলে তালে গীতে মাতে বোৱালে ভকতিৰ অমিয়া ৰস হৰি নামে মুখৰিত শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ খুলে তালে গীতে মাতে বোৱালে ভকতিৰ অমিয়া ৰস আজি ধন্য হ'ল হাতী খলা পথাৰ ইতিহাসে গাব এদিন তোমাৰে গুণগান ইতিহাসে গাব এদিন তোমাৰে গুণগান নানা জাতি উপজাতি মহামিলনৰে সেতু গঢ়ি সকলোৱে প্ৰচাৰিলে গুৰুজনাৰে অমৃত বাণী নানা জাতি উপজাতি মহামিলনৰে সেতু গঢ়ি সকলোৱে প্ৰচাৰিলে গুৰুজনাৰে অমৃত বাণী আজি ধন্য হ'ল হাতী খলা পথাৰ ইতিহাসে গাব এদিন তোমাৰে গুণগান ইতিহাসে গাব এদিন তোমাৰে গুণগান শংকৰদেৱ সংঘত ৰঙিয়া জিলা আমাৰ আপোন ঠাই ভাষা কৃষ্টি সংস্কৃতিৰ সমন্বয়ৰ ঠাই শংকৰদেৱ সংঘত ৰঙিয়া জিলা আমাৰ আপোন ঠাই ভাষা কৃষ্টি সংস্কৃতিৰ সমন্বয়ৰ ঠাই ৭৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ৰঙিয়া জিলাৰ বাপ বান্ধৱে কৰিছিলে সমাপন আজি আহিলাকো এই মধুৰ দিন আমাৰ মাজলৈ আহা ভকতিৰ নিজৰা বুৱাবলৈ ভকতিৰ নিজৰা বুৱাবলৈ ভকতিৰ নিজৰা বুৱাবলৈ গুৰুজনাৰ আদৰ্শেৰে আগুৱাই যাম আমি
সকলোৱে মিলি জুলি হাতে হাত ধৰি সত্য শৌচ ক্ষমা দয়া গুৰুজনাৰ বাণী গুৰুজনাই দিলে আমাক মৃত সঞ্জীৱনী